Hi everyone, welcome back to my Runjun vlog. কি খবৰ সকলোৰে? I hope সকলোৱে ভালে আছে and মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু মোৰ থাম্বনেইলটো চাই গম পাইছে চাগে আজিৰ ব্লগটো কিহৰ ওপৰত হ'বলৈ গৈ আছে সো ব্লগটো শেষলৈকে চাব তেনেকুৱা কাপোৰ মোৰেই নহয় আপোনালোকৰো আছে মাহঁতৰ পুৰণা কাপোৰ সো এবাৰ পিন্ধি চাব আৰু মাহঁতক দেখুৱাই চাব অফ কোৰ্স ভাল পাব চাগে সো আপোনালোকে এবাৰ কৰি চাব এণ্ড ময়ো কৰিলো আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো এণ্ড কেনেকুৱা পাই মোক জনাব যদি ভাল পাই লাইক এটা কৰিব লগতে কমেণ্টৰ দি দিব আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আছে দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তো দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ন পিছফালে ট্ৰেক্টৰ সো দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ইয়ে হে সন্দুক এতিয়া মই ইয়াত বিচাৰিম উই মা ইমান গ'ল খুচৰিব লাগিব এতিয়া পুৰা খুচৰি খুচৰি এইটো অৱস্থা কৰিলোঁ এইবোৰ চাওক পুৰণা কাপোৰ এইবোৰ পিন্ধি পিন্ধি বেয়া কৰি লোৱা পিন্ধি পিন্ধি এইবোৰ মুগা কাপোৰ এই গোটেইখিনি মই পিন্ধিলে মানে বহুত ডাঙৰ মানে বহুত দীঘল হৈ যাব ব্লগটো চ' আপোনালোকে বৰিং পাই যাব ইমান ডাঙৰ ব্লগ বনালে তাৰে এজনমান বাছি উলিয়াইছোঁ মানে গোটেই কিজোৰ যদি মই পিন্ধো তেতিয়াহ'লে ব্লগটো মোৰ বহুত দীঘল হৈ যাব আৰু আপোনালোকে চাব পাৰে এইবোৰ মায়ে নিজে হাতেৰে বোৱা ব্লেক জোৰ এইযোৰ ৰেড জোৰ য়েল্লো এই কালাৰটো বহুত ভাল লাগিছিলে মোৰ বাট এই কাপোৰযোৰৰ মেখেলাখন মই বিচাৰি নাপালোঁ আৰু এইবোৰ মাৰ পাটৰ কাপোৰ পুৰণা এইযোৰ পুৰণা মুগা কাপোৰ একদম অৰিজিনেল হয় একদম আৰু যদি মই প্ৰেছ কৰি পিন্ধো এইযোৰ একদম মানে ধুনীয়া হৈ যাব এয়া মই এবাৰ সম্পূৰ্ণ লুকটো দেখুৱাই দিম মেকুৰী এটা পালোঁ নতুন মৰম লগা হাই ইয়াক ডাঙৰ কৰিম আৰু নেক্সটযোৰ পিন্ধিমগৈ মই ফটো মাৰচোন ইয়াত চ' গাইজ মোৰ নেক্সটযোৰ হৈছে ৰেডযোৰ মই হোৱাইট ব্লাউজৰ লগত পিন্ধিছোঁ এণ্ড এয়া চাদৰখনৰ মেখেলাখন মই বিচাৰি নাপালোঁ মেখেলাখন হৈছে এৰী মুগা আৰু চাদৰখন ঊলৰ হয় ইয়াতে বগা সৰু সৰু ফুলৰ কাম কৰা হৈছে এইবোৰ চব মায়ে হাতেৰে বোৱা আৰু এইযোৰ হৈছে হালধীয়া জোৰ ইয়াতে সেউজীয়া কালাৰেদি ফুল বচা হৈছে আৰু ভিতৰত সৰু সৰু বুটা দিছে ৰঙা সেউজীয়া তেনেকৈ মিক্স কৰি মই বগা ব্লাউজৰ লগত পিন্ধিছোঁ চ' মোৰ নেক্সটযোৰ হৈছে ৰেড কালাৰ ইয়াতে গল্ডেনৰ ফুল বচা হৈছে চাব পাৰে পাৰিটো অকণমান হেভি কৰি দিছে আৰু ভিতৰত সৰু সৰু গল্ডেন বুটা দিছে এটা ধুনীয়া লুক দিছে বিশেষকৈ মোৰ ভিডিঅ' কৰি দিয়া মানুহ নাই ভিডিঅ' লৈ দিয়া মানুহ নাই মই সেই পোৱালিটোক বুজাই দিব লগা হৈছে বহুতকেইটা ভিডিঅ' লোৱাৰ পিছত দুই এটা ভাল হয় এণ্ড এইযোৰ ৰঙাই হয় ইয়াতে গোটেইকেইটা কালাৰেই আছে ইয়াতে যিকোনো কালাৰ ব্লাউজ পিন্ধিলে মেচিং হ'ব ত' মই বগা ব্লাউজটোৰ লগতে পিন্ধিছোঁ
লাষ্ট আৰু নিপিন্ধিলোগৈ আৰু এযোৰ লাষ্ট পিন্ধিলোঁ এইবোৰ যিবোৰ মই পিন্ধি লিখিলোঁ এইবোৰ চব নিজে মাহঁতে বোৱা আগতে মানে গাভৰুতে বোৱা চ' মই আকৌ আজি মানে মোৰ পিন্ধিবলৈ মন গ'ল চ' আজি অকণমান পিন্ধি ব্লগ এটা বনালোঁ আৰু ভিডিঅ'টো মানে ভালকৈ কেমেৰা ধৰি দিয়া মানুহ নাই কাৰণে ইমান ভালকৈ কৰিব নোৱাৰিলোঁ এণ্ড আই হোপ আপোনালোকে অলপ এনজয় কৰিলে দেন যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব